প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি। আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুৱালী গাঁও পঞ্চায়তৰ নামতি বঙালী ১ নং ৱাৰ্ডৰ এগৰাকী মহিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। ২০২০-২১ চনত লক্ষ্মী মুণ্ডা নামৰ এগৰাকী মহিলাই লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি ঘৰ। কিন্তু পৰিতাপৰ বিষয় যে লক্ষ্মী মুণ্ডা নামৰ মহিলাগৰাকীৰ ঘৰৰ নামত প্ৰথম কিস্তিৰ ধন ৪৮,০০০ টকা উলিয়াই ২ নম্বৰী ইটা, নিম্নমানৰ বালি, শিল আৰু ৩ডাল ৰডি পকী ঘৰ খুঁটা বিমানেৰে ঘৰ নিৰ্মাণ কৰাত জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চ আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি। অভিযোগ অনুসৰি সন্তোষ কৰ্মকাৰ নামৰ যুৱকজনে মহিলাগৰাকীৰ ঘৰৰ নামত লাভ কৰা ধনৰ সৰহভাগ লুণ্ঠন চলাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে সন্তোষ কৰ্মকাৰ নামৰ যুৱকজনৰ বিৰুদ্ধে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ জিলা আয়ুক্তক খণ্ড উন্নয়ন বিষয়াৰ যোগেদি এখন স্মাৰকপত্ৰ প্ৰদান কৰি দৰিদ্ৰ পৰিয়ালটিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা কমিটি হয় আৰু বিশেষকৈ আমাৰ এই লাধিগড় বৰচিলা তেনেকৈ আমাৰ প্ৰাথমিক গোট আছে। তো আমাৰ প্ৰাথমিক গোটৰ আমাৰ সভাপতিৰ লগতে আছে আমাৰ বিপিন ওৰাং। তো গতিকে তেওঁৰ যোগেদি আমি এতিয়া গম পালোঁ যে ইয়াত এটা বিসংগতি এটা হৈ আছে। তাৰপিছত আমি ক'লোঁ যে আমাক লিখিত যেতিয়া অভিযোগ নকৰে আমি মাত মাতিব অকণমান মানে অলপ সুবিধা হ'ব। তেতিয়া আমাক তাৰিখ ২৭/১১/২০২৪ তেওঁলোকে লিখিতৰে আবুজি কৰিছিলে যে আপোনালোকে আমাক উদ্ধাৰ কৰক এই ঘৰটোৰ ওপৰত। এই ঘৰটোৰ পৰা আমাৰ বহুতকৈ আমাৰ অনিয়ম আৰু নিম্নমানৰ সামগ্ৰী লগাই পেলাই ঠিকাদাৰে আমাক লুণ্ঠন কৰি আছে। আৰু বিভাগীয় কৰ্তৃপক্ষ, পঞ্চায়তৰ বিভাগীয় কৰ্তৃপক্ষ বৰুৱালী, তেওঁলোকে চায়ো মানে কুলি ভাৱ ধৰি আমাক বাৰে বাৰে আহি পেলাই কৈ যে ঘৰটো সোনকালে বনা। তো ছেকেণ্ড টাইম ঘৰৰ মানুহ নিজে গৈ পেলাই আকৌ এটা অভিযোগ কৰিলে ৯/১/২০২৫ তেওঁলোকে লিখিত এটা অভিযোগ কৰিলে যে আমাৰ ঘৰটো বনাই দিব লাগে বুলি। তেতিয়াও গা লৰা নাই। তাৰপিছত আমি কি কৰিলোঁ, আমাৰ নিজৰ পেটত আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিৰ আমি এটা লিখিত অভিযোগ আমি মেম'ৰিয়াম বনাই আমি এতিয়া যে খণ্ড উন্নয়ন বিষয়া যোগেদি জিলা উপায়ুক্ত মহোদয়লৈ আমি লিখিলোঁ যে এই ঘৰটোৰ ওপৰত ব্যাপক দুৰ্নীতি হৈ আছে আৰু ইয়াৰ ওপৰত এটা মানে উচিত তদন্ত হ'ব লাগে বুলি লিখিলোঁ। প্ৰতিলিপি প্ৰেৰণ মই আমি নাজিৰা বিধায়কক লিখিলোঁ আৰু শিৱসাগৰ বিধায়ক অখিল গগৈ। যিহেতু তাক লিখা কাৰণটো হ'ল অখিল গগৈ ডাঙৰীয়া আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা, সেইকাৰণে তাকো এটা প্ৰতিলিপি লিখিলোঁ। আৰু আমাৰ প্ৰেছ ক্লাব দুটা, নামটি প্ৰেছ ক্লাব আৰু গেলকি প্ৰেছ ক্লাবক আমি প্ৰতিলিপি প্ৰেৰণ কৰিলোঁ যে ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে। তো গতিকে এতিয়া শুনিব পাইছোঁ আৰু বনাওঁতে দেখা নাই, কিন্তু শুনিব পাইছোঁ তেওঁ বেনিফিচিয়াৰী ভুক্তভোগী পৰিয়াল তেওঁ কৈছে যে সন্তোষ কৰ্মকাৰ, নামটি বস্তিৰ সন্তোষ কৰ্মকাৰে আহি আমাৰ অকণমান পান কাৰ্ডটো নাছিলে, আমাক এই পান কাৰ্ডটো বাৰু বনাই দিলে। বনাই দিয়াৰ পিছত আমাৰ গোটেই ৪৮,০০০ টকা আমাৰ পৰা লৈ গ'ল। কিন্তু আমি যিমানটো গম পাওঁ প্ৰথম পইচা ৩২,০০০ টকাহে সোমায় ফাৰ্ষ্ট কোটা, কিন্তু ৪৮,০০০ কেনেকৈ লৈ গ'ল বাৰু? লৈ গ'ল, কিন্তু ঘৰটো ভালকৈ বনাব লাগে। এতিয়া চাওক আপুনি, ইয়াত ৩ খুঁটা ৩ডাল ৰড কেতিয়াও দিব নোৱাৰে, কোনো পধ্যেই দিব নোৱাৰে। এইটো কটাৰত বা এষ্টিমেটত তেনেকৈ নাই। ৩টা ৰড দিছে, আকৌ যোনটো মানে বিম বনাইছে তাতো ৩ডাল ৰড দিছে। আকৌ এতিয়া আহি পেলাই যেতিয়া চালোঁ অভিযোগ মতে আমি যেতিয়া আহি পেলাই নিৰীক্ষণ কৰিলোঁ, এই মিঠাপাছ ইটা দিছে। তাৰ মানে কি, তেওঁ নিজৰ আমাৰ জাতি ভাই মানুহৰ পৰা তেওঁ লুণ্ঠন কৰি আছ। তো তেওঁ লুণ্ঠন কৰি আছোঁ। এতিয়া জানিব পৰা মানে তেওঁ এটা VDB হয়। তো VDB হয় আৰু সাহসী দলৰ কিবা এটা মেম্বাৰ হয় বুলি গম পাওঁ। তাৰ বাবে তেওঁলোকে বেছি সাহস পাইছে না বৰুৱালী পঞ্চায়তে তেওঁলোকক মানে এটা গ্ৰীণ চিগনেল দিছে যে তেওঁ যিমান দুৰ্নীতি কৰি পেলাই আমাক ইনকাম কৰি পেলাই কিবা এটা ভিতৰে গোপন বুজাবুজিকে আমাক কিবা অংক দিব লাগে বুলি তেনেকৈ কৰিছে নেকি আমি সন্দেহ হয়। কাৰণ বৰুৱালী পঞ্চায়ত বাৰেকে বিতৰ্কত সোমাই পৰে। বৰুৱালী পঞ্চায়তৰ আজি আমি সংবাদ মাধ্যমৰ প্ৰচাৰ মাধ্যম আৰু ৰাইজৰ মুখে মুখে আমি শুনিব পাওঁ যে ব্যাপক দুৰ্নীতি কৰি থাকে। NGNৰেগা দুৰ্নীতি, ঘৰৰ দুৰ্নীতি, ড্ৰেইনৰ দুৰ্নীতি, ৰাস্তা পদূলিৰ দুৰ্নীতি তেনেকৈ হৈ থাকে। গতিকে আজি আমি এই প্ৰতিবাদী থলীৰ পৰা আমি ইয়াৰ পৰা আমি তেওঁক সকীয়াই দিছোঁ এই বৰুৱালী পঞ্চায়ত আৰু যোনটো ঠিকাদাৰে দুৰ্নীতি কৰিছে দালালটোক, যে তেওঁলোকৰ ওপৰত জিলা উপায়ুক্ত মহোদয় আৰু খণ্ড উন্নয়ন বিষয়াই আপোনালোকে আইনীভাৱে তেওঁলোকৰ ওপৰত শাস্তি দিব লাগে। আৰু বৰুৱালী পঞ্চায়তৰ সচিব আৰু GPC যিটো মানে GRS আহি পেলাই যোনটো চাই ঘৰবিলাক ফটো মাৰে, তেওঁলোকে থাকোঁতে ফাৰ্ষ্ট কোটাটো ঘৰ বনি গ'ল
ফাৰ্ষ্ট কোটা যেতিয়া বনি যায় তেওঁলোকে ফটো মাৰি পেলাই তেনেকৈ কেনেকৈ পাছ কৰিলে গতিকে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে দৰকাৰ পৰে তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে তেতিয়া আমি গম পাম যে বিজেপি চৰকাৰটো ভাল কাম কৰি আছে নহ'লেবা আমি গম পাম যে বিজেপি চৰকাৰটো গোটেই এই যে পৰিৱৰ্তন কৰি পেলাই আচলতে ইয়াত দুৰ্নীতি মানুহবিলাকৰ লগত তেওঁলোকে সনাপতিকা হৈ পেলাই যদিও ভিতৰত কিবা লেনদেন আছে বুলি আমি গম পাম আৰু যদি একশ্যন লয় তেতিয়া আমি ক'ম যে বিজেপি চৰকাৰটো ভাল কাম কৰি আছে ইয়াৰ পৰা কৈ আমি ইমানতে কওঁ মই আহি এই আমাৰ অবিনাশ দা খবৰ দিলে আহি চালোঁ এনেকুৱা মানুহ ঘৰ বনাই মই ইমান জেগাত গৈছোঁ ইমানখিনি ঘূৰিছোঁ কিন্তু এনেকুৱা মই দুৰ্নীতি মই চোৱা নাই 3ডাল ৰ'দ দি পিনি মানুহ ঘৰ বনাই নি হে আমি সহ্য নকৰোঁ অসমীয়া যুৱ মঞ্চ যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে দুখীয়াৰ লগত লাগি থাকিম আৰু ভাল কাম কৰি যাম আৰু এইবিলাক চোৱাৰ লগে লগে মোৰ তেজ গৰম হৈ গ'ল চাইছোঁ 3ডাল ৰ'দত মানুহ কিবা ঘৰ বনাব তলতো 3ডাল দিছে ওপৰতো 3ডাল দিছে তেনেকৈ কিবা ঘৰ হয় নি পইচা অহা আজি কেইবছৰ হৈ গ'ল আজি 3 বছৰ হৈ গ'ল আজিলৈকে কাম হোৱা নাই এইপিনে দিছে মিঠা ক্লাছ ইটা আমাৰ সেইপিনে মানে চব 1 নম্বৰ ইটা দি বনাইছে আৰু পইচাও চৰকাৰে ধুনীয়াকৈ পঠিয়াইছে কিন্তু এওঁ একাউণ্টত আহিছে একাউণ্টত অহাৰ পিছতো এটকা পইচা হাতত নাই গোটেইখিনি যি ঠিকাদাৰ হাতত গৈছে পইচাখিনি আৰু মই এইটোৱে মই কওঁ অসমীয়া যুৱ মঞ্চৰ পৰা যে যি ঠিকাদাৰে এইটো দুৰ্নীতি চলাই আছে তাক ব্যৱস্থা ল'বলৈ চৰকাৰে আৰু বিজেপি চৰকাৰ ভাল কৈ আছে কিন্তু ভাল কাম কৰি পিনি দেখুওৱা নাই যদি কৰি দেখায় তেতিয়াহে গম পাম যে ভাল কাম কৰিছে বুলি যি বেয়া কাম কৰিছে ই জেলত যাব লাগে মই ইমানেই স্পষ্ট কৈছোঁ যুৱ মঞ্চৰ পৰা